কবিতাৰ শিৰোনাম মোৰ শেষ দিন। চাওঁতে চাওঁতে হোমৰ গুৰিত সাক্ষী ল'বৰে হ'ল। মোৰচোন বৰ ভয় লাগিছে, উশাহ নোপোৱাৰ দৰে লাগিছে। কান্দিম নে হাঁহিম লাগিছে। নাজানো মোৰ হৃদয়খন থুনুকা হৈ পৰিছে। যাবগৈ লাগিব নেকি মই নতুন এখন ঘৰলৈ। উফ, মা দেউতাৰ মৰম, কোলাত বহা সময়খিনি সকলো পাহৰিব লাগিব নেকি। নাজানো ছোৱালী জীৱনটোৱেই চাগে এনেকুৱা, মা দেউতাৰ আলহী। এখন্তেকীয়া মুহূৰ্ত, পতিৰ শিৰৰ সিন্দুৰ, মা দেউতাৰ আশীৰ্বাদ সদায় মোৰ বুকুত চিৰদিনৰ কাৰণে ৰৈ যাব। মই কেনেকৈ যাম দুৱাৰ দলি গছকি নতুন ঘৰলৈ। 9 মাহে মাৰ পেটত থকা ছোৱালীজনী, এখন ঘৰৰ বোৱাৰী, আজি মাথো মা দেউতাৰ আলহী। ধন্যবাদ।